ভালে না এইয়া বহুত দিনৰ মূৰত আজি মন্দিৰতে লগ পালো আৰু দেই বন্ধুসকল আজি আমি যাব ওলাইছো দেওপানী মন্দিৰলৈ আৰু লোকবিশ্বাস অনুসৰি দেওপানী মন্দিৰত ৰঙা ফিটা বান্ধিলে হেনো মনোকামনা সিদ্ধি হয় আৰু আমি আগত ভিডিঅ' এটা দেওপানী মন্দিৰলৈ যোৱা ভিডিঅ'ত ৰঙা ফিটা বান্ধিছিলোঁ আজি আমাৰ ছোৱালীয়ে বান্ধিছিলে ছোৱালী ওলাইছে ৰিজাল্টটো ভাল হ'ল ৰিজাল্টৰ কাৰণে বন্ধা হৈছিলে আৰু মনোকামনা সিদ্ধি হৈছে বুলি কৈছে আৰু সেই ফিটা আমি খুলিবলৈ ওলাইছোঁ তো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ আৰু আপোনালোক সকলোকে মোৰ বাকী আছে আৰু চোলাখন পিন্ধিলে আৰু মোৰ হ'লে আৰু গামোচাখন লৈ লৈছোঁ তো আপোনালোক সকলোকে আমাৰ চেনেলত তোমাৰ হ'লে নেকি কি লৈছা তো আপোনালোক সকলোকে আমাৰ লগে লগে একেলগে লৈ যাম বুলি ভাবিছোঁ আৰু বলক তেতিয়াহ'লে দেৰি নকৰি গৈ থাকোঁ আৰু একেলগে এইফালে আমাৰ ছোৱালী তাৰপিছত এয়া মাহী দেওপানী মন্দিৰলৈ লৈ যাওঁ আৰু আগতে অহা নাই নহয় আজি প্ৰথমবাৰলৈ এয়া মা ওলাইছে তাৰপিছত এইফালে মই ৰাস্তাত অলপ শ্বপিং কৰিবলৈ আছে বাৰু মই শ্বপিং কৰি ল'ম তাৰপিছত এইফালে কোনে জাগৰদা আৰু এইফালে আমাৰ জিন্তু তাৰপিছত আমাৰ এয়া এই ৰথখন দেখিছেনে তাৰপিছত এয়া ওলালে আৰু তো একেলগে গৈ থাকোঁ আপোনালোককো লৈ যাওঁ বুলি ভাবিছোঁ আৰু এতিয়া কোনটো ৰাস্তা দি যাওঁ আগৰ ভিডিঅ'টোত আমি কাৰ্বি আংলঙে হৈ গৈছিলোঁ আজি গোলাঘাট ডিষ্ট্ৰিক্টৰ নাওজান সৰু পথাৰ হৈ পদুমণি হৈ ওলামগৈ বহিলোঁ এডজাষ্ট হৈ লোৱা এইফালে কিন্তু এইফালে সাগৰ তো গৈ থাকোঁ আপোনালোককো লৈ যাওঁ গতিকে শেষলৈকে স্কিপ নকৰাকৈ চাব বুলি আশা ৰাখিলোঁ আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ কৰিব আৰু কি কি আছে চব কৰি দিব তাৰপিছত সেয়াই আৰু টিলিঙা মন্দিৰটো বজাই দিব আকৌ তেতিয়াহে বলক তেতিয়াহ'লে গৈ থাকোঁ হয় বন্ধুসকল আমি গৈ আছোঁ দেওপানী মাৰ মন্দিৰলৈ লোকবিশ্বাস অনুসৰি এই মন্দিৰত হেনো ৰঙা ফিটা বান্ধিলে মনোকামনা সিদ্ধি হয় আৰু মনোকামনা যদি সিদ্ধি হয় আকৌ পুনৰকৈ সেই ফিটা খুলি দিয়া হয় যিকোনো এটা ফিটা খুলি দিব পাৰি আৰু সেয়েহে আমাৰ ছোৱালীয়ে পৰীক্ষাৰ আগতে ৰঙা ফিটা বান্ধিছিলে ময়ো বান্ধি থৈ আহিছোঁ বাৰু আৰু সেয়েহে মনোকামনা সিদ্ধি হৈছে বুলি কৈছে আৰু তাই ভালকৈ পাছ কৰিব লাগে বুলি কৈছিলে আৰু ফাৰ্ষ্ট ডিভিজন বুলি কৈছিলে আৰু সেয়েহে ফাৰ্ষ্ট ডিভিজনো পালে আৰু সেয়েহে আজি ৰঙা ফিটা এডাল খুলি থৈ আহিবৰ কাৰণে আৰু ওলাইছোঁ আৰু আমি লগে লগে আমাৰ ঘৰৰ পৰা দেওপানী মন্দিৰলৈকে প্ৰায় 26 কিলোমিটাৰ পথ অতিক্ৰম কৰিলে আমি মন্দিৰ পামগৈ গতিকে গৈ থাকোঁ আৰু অলপ গৈ থাকোঁ প্ৰকৃতিৰ মাজে মাজে বাৰিষাও সমাগত থাকে এনেকৈ প্ৰকৃতিৰ মাজে মাজে আগবাঢ়ি আছোঁ আৰু আমি নাওজান পালোহি এইবাৰ সৰু পথাৰ টাউন পাই গ'লো আমি ফাইনেলি সৰু পথাৰ টাউন পাই গ'লোগৈ আমি পাই গ'লোহি এতিয়া চাৰ্কুলাৰ অফিচ চক্ৰ বিষয়া কাৰ্যালয় সৰু পথাৰ মহকুমাৰ চক্ৰ বিষয়া কাৰ্যালয় এইটো ইঞ্জিনিয়াৰ PWD তাৰপিছত মহকুমা অধিপতি কাৰ্যালয় SDO অফিচ আহি পাই গ'লোঁ আমি ধনশিৰি নৈৰ ওপৰত থকা ব্ৰিজ এখন এই ব্ৰিজখন পাৰ হ'লে আমি কাৰ্বি আংলং জিলা সোমামগৈ আৰু বৰ্তমান আমি এয়া গোলাঘাট জিলা পাৰ কৰি কাৰ্বি আংলং আহি আমি কাক লগ পাই গ'লো বাৰু
ভিডিঅ' কল নহয়, ভিডিঅ' বনি আছে। আহি পাই গ'লোহি, আহি ব'লা গৈ থাকো। ভালে মন্দিৰলৈ আগবাঢ়িছো আৰু আমি প্ৰৱেশ কৰিছো আৰু গোবৰ আছে দেই তলত। এতিয়া প্ৰৱেশ কৰিলো আৰু এইফালে মোৰ মাহী। ভাল লাগিছে নে মাহী? হে শিৱসাগৰৰ পৰা আহিছে। অঁ ভাল লাগিছে। এনেকৈ আগবাঢ়ি গৈ আছো আৰু কি লোৱা হ'ল? কিমান বিধৰ আছে? 9 বিধৰ আছে। 9 বিধৰ মানে শৰাইখন মানে 9 বিধৰ হ'লে মানে শৰাইখন সম্পূৰ্ণ হয়, সেইবাবে আৰু 9 বিধৰ এইফালে খাব। তাৰপিছত এইফালে মাহীয়ে চাকি লৈ আছে। আমি দ্বীপঘৰত প্ৰৱেশ কৰিলোঁ। ধূপ ধূনা চাকি বন্তিখিনি ইয়াতে দি ল'ম। তাৰপিছত মূল মন্দিৰ ভাগলৈ আগবাঢ়িম আৰু পূজা দিম, শৰাই ভাগ আগবঢ়াম। তাৰপিছত ফিতা খোলা হ'ব আৰু মই চাকি জ্বলালোঁ, ধূপ জ্বলালোঁ, বাকীসকলেও জ্বলাই। মাহীয়ে জ্বলাইছে। কেনেকুৱা লাগিছে মাহী? ভাল লাগিছে নে? এইফালে মায়ে জ্বলাই আছে আৰু চাকি জ্বলাই আছোঁ আই ভগৱতী নামত, যাতে ঘৰখনৰ সকলোৱে ভালে কুশলে থাকি সেয়াই কামনা কৰি আই ভগৱতী প্ৰাৰ্থনা কৰিছোঁ। আমাৰ এই মানুহজনী আচ্ছা আমাৰ কাৰণে কৰি দিবা। চাকি বন্তি জ্বলোৱা হৈ গ'ল, ধূপ ধূনা কৰা হৈ গ'ল আৰু এতিয়া মন্দিৰলৈ যাওঁ। মাৰ ওচৰত আশীষ লওঁগৈ আৰু যাতে আহিব লগা দিনবিলাকো এনেকৈ আমাৰ পাৰ হয় আৰু ভালে কুশলে যায় আৰু তাৰ কামনাৰে আকৌ মাৰ ওচৰলৈ আহিছোঁ। আগৰ ভিডিঅ'টোত দেখুৱাইছিলোঁৱেই যে ফিতা বান্ধিছিলোঁ, ছোৱালীজনীৰ পৰীক্ষাৰ কাৰণেও ফিতা বান্ধিছিলোঁ আৰু আমাৰ কিছুমান মনোকামনাৰ কাৰণে ফিতা বান্ধিছিলোঁ, সিদ্ধি হ'ল। গতিকে আমি ফিতা আজি খুলিবলৈ আহিছোঁ। আজি আমি আহি কাক লগ পাই গ'লোঁ চাওকচোন। এইয়া বহুত দিনৰ মূৰত আজি মন্দিৰতে লগ পালোঁ আৰু দেই। তাৰপিছত আৰু মালিক ক'ত? এইফালে কেনেকুৱা ভালে আছেনে? তাৰপিছত এইয়া বহুত দিনৰ মূৰত লগ পাইছে নহয়, ভালে আছে? আজি মন্দিৰতে লগ পালোঁ। এইফালে কেনেকুৱা ভাল নে? আলপতি লগ পালোঁ আৰু কোন কোন আহিছে? এইয়া যাব পৰা নহ'ল বাৰু ডাঙৰ ছোৱালীজনী। নামটো কৈ দিয়া ভণ্টি তোমাৰ? লক্ষ্মী বসুমতী। আৰু তোমাৰ এইগৰাকী আৰু ন? এইয়া বাবুটো এতিয়া আমাৰ ফিতা খোলা কাৰ্যসূচীটো আছে আৰু বাহিৰত লগ পাম আৰু ন? কাঠি এটা খেলি দিব লাগে, এটা কাঠিয়ে খেলি দিব লাগে। কি কৰিব পেট পূজা কৰিব লাগিব।
পেট পিঠা খালে কৈছে দেই চাগৰ বুজি পাইছ নাই মানে বুজি পাইছে মানে মই ঘৰতে অকণমান কিবা এটা লৈ আহিছোঁ কি লৈ আহিছোঁ খোৱাতে আপোনালোকক দেখুৱাম কাৰণ প্ৰত্যেকবাৰ আহিলে মানে কিবা এটা লৈ আহোঁ মানে ঘৰৰ পৰা ছাৰপ্ৰাইজ হ'ব অঁ ছাৰপ্ৰাইজ বলক ছাৰপ্ৰাইজটো দেখুৱাওঁগৈ আজি তাৰমানে জনবসতি হেৰেঙা বুলি ক'ব পাৰি আৰু এয়া এইটো পিকনিক স্পট হয় আমি আহি গ'লোঁ আমি তৈয়াৰ কৰি লৈ আহিছোঁ এতিয়া ইয়াতে অকণমান পেট পূজা কৰা হ'ব ঢাৰি ঠকুৱা লৈ আহিছে আৰু ছাৰপ্ৰাইজটো কিডাল হ'ব সেই খোৱাখিনিকে আৰু খোৱাখিনিকেই খোৱা হ'ব আৰু এইফালে জ্বলা আছে না দেখিছেনে চাওকচোন কেনেকুৱা এয়া গজালি মেলি গৈছে ন ভাল লাগিব এইয়া আহি গৈছে আমাৰ আৰু আলু কি কি আছে অমিতা আৰু আলু অমিতা আলু ভাজি তাৰপিছত এইফালে স্প্ৰাইট ঠাণ্ডা হৈ আছে স্প্ৰাইট তাৰপিছত এইফালে বিলাহী টপ তাৰপিছত এইফালে গম পাইছে নহয় ৰুটি শুকান ৰুটি তাৰপিছত এইফালে মাহী বহিছে এইফালে আমাৰ শ্ৰীমতী মা আৰু এইফালে আমাৰ এইগৰাকী আৰু সেইগৰাকী ছোৱালী যিগৰাকীৰ কাৰণে আজি পিঠা খুলিব আহিলোঁ যিগৰাকী কালত সেন্দুৰ লাগিলেই ৰঙাজনী হৈ আছে তো বন্ধুসকল এয়া আছিলে আৰু দুজন আহিবলৈ আছে সেইকেইজন আহক আৰু উলিয়াই থাকা তাৰপিছত খাম আৰু একেলগে চব ঘৰতে বনাই লৈ আহিছোঁ মই হোটেলত খাই পেটটো অকণমান অসুবিধা নিচিনা লাগে সেইকাৰণে মানে ঘৰতে আচল কথাটো কৈ দিওঁ নেকি আচলতে কিবা কওকচোন আচল কথাটো তাৰমানে এইটো চেফ মানি চেফ আচলতে পইচাটো 2 টকা কমেই খৰচ হয় তাৰপিছত আৰু পেটটো বেছিকৈ ভৰে আৰু সেইকাৰণে ৰুটি লৈ অহা হৈছে আৰু ঘৰত বনাই সদায় খাই থাকোঁ বাহিৰৰ খানাটো অকণমান পেটত অসুবিধা কৰে বুলি কথাষাৰ কৈছে সঁচাও বাৰু মিছা কোৱা নাই দেই বন্ধুসকল সেয়াহে আৰু চাৰিওফালে গছ গছনিৰে ভৰা প্ৰকৃতিৰ মাজত ইমান বিনন্দীয়া এটা পৰিৱেশ অহাটো আহিলোঁ এতিয়া যাবলৈ মনে যোৱা নাই এক ঘুমটি মাৰিহে যাবলৈ মন গৈ আছে আৰু তথাপিও যাবতো লাগিবই কিন্তু যাবলৈ একেবাৰে মনে যোৱা নাই চাওকচোন ইমান ধুনীয়া এটা পৰিৱেশ এইফালে এজোপা গছ আকৌ এইফালে আছে গছ গছনি প্লে গ্ৰাউণ্ড হয় এইটো এটা পিকনিক স্পট হয় আপোনালোকে পিকনিক যদি খাওঁ বুলি মন্দিৰলৈ আহোঁতে ভাবে তেতিয়াহ'লে এই ঠাইলৈ আহিব বৰ ধুনীয়া এটা পৰিৱেশ ভাল লাগিব আমি যেন এতিয়া ঘৰমুৱা ক্লান্ত পথিক যাওঁতেতো এই ক্লান্ত ভাৱ নাছিলে কিয় জানো এতিয়া ক্লান্তভাৱে আহি আছোঁ ঘৰমুৱা ক্লান্ত পথিক